ভিঠি উঠা তোৰ কাম বন নাই ঘৰত থাকবো ইনকে বাও ধুনি ফেলে ভিঠি উঠা কাম বনত যাবা নৰে কি মৰাম নহয় তুই এতে ঘৰত কাবা জ্বালা উঠে থাকবো আতে না যাবা হুন্দা তললৈ পিছফালে লেটিং আছে তাতে কৰা গৈ আয়ে দিব গৰম পানী কি ধুবলৈ জানাই নাযাবা মোকে পাহৰি ঐ পানী গোটেই বাবা এক গিলাচ পানীৰো মানুহ নহয় এই কেং কি অধম এই হা এইখান গৃহস্থী বাদ দি বেলেগ গৃহস্থী এখন কৰো নেকি চালা এগিলাচ পানীৰো মানুহ নহয় এই ঐ পানী লৈ পানী এই যেতিয়া কৈছে বোলে এগিলাচ পানী দি এগিলাচ পানীও নাই ন এইখান ঘৰত যে একো এটা নাই তই কিবা আনবা লাগে সেইলা খবৰ নাই ইফালৰ পৰা সিফালে ইটা নিবি ইফালৰ পৰা সিফালে আনবি ইটা ভাজি গুয়া খাই আছে গম পাইছা নাই হা ইটা ভাজি গুয়া খাই আছে পানী নাখালি কি হ'ব পানী ৰাখা আছো যা কোটা বস্তু নাই হেতু কবা নৰহি যা এ তাই মোক হেৰি খাবা আছে যা কি উঠা জি সামৰা কৰা তামৰা কৰি থাকে বৰষুণ আছে কলা কৰি ফেলা কাপোৰ মাখা পচাও মন দেখাবা ইমান মাতি আছো তই নুশুনাই নেৱে দেখা নাই নেকি কি বৰষুণ দি আছে তই পিছে এই বৰষুণত কৰবে কিনকে নকবি দে বৰ ডাঙৰ কথা এটা আছে কি কথা কৈছি নিউলা আহিছে নেকি আকৌ লাহে লাহে কওঁ তাৰ লগত কিবা আছে নেকি নহয় আকৌ সেইদিনা দেখোন ইয়াক মই বাটত দেখা পাল চাবন দেখোন মনটোৱে বৰ কলা বৰ ভাল লাগছে দেখোন বহিয়া হয় নেকি পিছে চবটো বেয়া নহয় মেট্ৰিকটো বোলে একা সংবিধান ফাৰ্ষ্ট গেছি আকৌ ফাৰ্ষ্ট কৰা ফেল কৰা লগত মোৰ কথা নাই মোক ইয়াক পালিয়া হলে জিয়া বিচাৰি আছে তোৰ যদি বিয়া হবা মন আছে মই ইয়াক কম সি আহক আজি তই কবিচোন নেব মই কম দে তোক সহায় কৰিম মই তই আকৌ আমাৰ দাদাইৰা কাণত নেপেলাবি সেইটো যিহে পেলপেলিয়া ক'ত বা কি কৰে নকৰে বৌ নকৰে কিবা কৰিব নেউলাক পালি হয় তই কবিচোন পিছে নেউলা হ'ব দে মই তোক সহায় কৰিম বাৰু সেইখিনি ভাগি গলা দুখন হিয়াই আকো জানো হাহিব খেচিলো নাই দাদা মই যাবা টাইম হলে দাদা যাও দে দে পিছে তই চা কেৰেংগা নেউলা নেকি দাদা নাই ৰ চোন বাবা কেৰেংগা ক'ত গেল এই ভিঠি উঠাই দোকানত পঠাইছিলো একো এটা খাবা নাই ঘৰত হয় নেকি এতিয়ালৈকে আহিয়ে পোৱা নাই এতিয়ালৈকে আহিয়ে পোৱা নাই পিছে ভাত বনাব পৰা নাই একোৱে নাই ঘৰত মানুহ যাই কিবা কৰছি দোকানী বেয়া নহয় ভাল হেৰি আজি কিবা এই অমুকৰ ঘৰত কাম কৰা নিচিনা হৈছে এই মানুহ যি কয় অমুক আৰু তমুক এই কাম কৰিব যাম একটকা নাই বুজিছা পইচিবিলাক কোৱা বেংকত দিছিলে নাই পাল নাই তাৰ পেলাই আজি পিছে কিবা কৰি মোক 50 গ্ৰাম মান চাউল বাকীকে দিবা নোৱাৰিবি নহয় তই কিনো কবি 50 গ্ৰাম চাউল লৈ মোৰ টিভিটো একে মোক জ্বালা কালা কৰিছে নহলে মোৰ আজি শেষ শেষ তই 50 গ্ৰাম চাউল দি কি কৰিবি দিছো আৰু জুকছো আৰু আলু দুটাও দি লগতে পিঁয়াজো দি মিলে দিমা মিলে দি মই জানছো তোৰ তাত আহিলে কিবা এটা পাম বুলি যে হ'ব ৰাম কিনি দিলি ভাই তই এই চাউলকেইটা চাউলকেইটা আনছো এই বৌৰে অৱস্থা বেয়া ঐ ধুলি খাবা নাপালি মৰিব পৰি থকা পলিথিনডাল ক'ত ফলাব পৰি থকা পলিথিনহে দিবা হচ্ছা নেকি নহয় ভালে দিম আৰু সোমাম তোৰ শুনছা কালি যাবিছো পিছে একপাক আমাৰ তাত পিছে কি কৰিব খুজিছ মই যাওঁ ক'ত যা মই যাম বস্তুটো দিম দে ভাল খবৰ আছে আমাৰ গাঁৱত যি খেচি তোক বৰ ভাল লাগে হয় নেকি পিছে ভালে হলে তাইকো মই চাই থাকো মাজে মাজে কিন্তু আৰু কি কৰবি মই বোলো আকৌ মোকো দিমে মাৰিহে দিব চৰ মই সেইটো বুলি খালে নুশুনো বিয়া কৰা যদি হয় নেকি পিছে হলে তাই ওকে কবি
তোৰ আকৌ কুকুৰা কামাৰে বেমাৰটো উঠে বুলি ভয় লাগে আকৌ এই নাই নাই কালি মায়ে ক'ৰবাত লৈ যাব বোলা ক'ৰবাত বোলে এটা বাবা আছে বাবাটোৱে বোলে চব ভাল কৰি দে হয় নেকি মই বাবাটোৰ ওচৰত বোলা কালি মায়ে মোক লৈ যাব কৈছে মায়ে আজি ভালে হ'ল দে বিয়াখন পাতিবহে পাৰিমেই হয়নে বিয়াখন পাতিলেহে জানো চিধা হোৱা তাকেতো মই ভাবি আছো আৰু কি কৰিব পাৰো নহ'লেবানো এনেকে চলি থাকিব পাৰিম নে মই চেষ্টা কৰি আছো দেই বিয়াখন পাতিবলৈ তই কিন্তু আজি মোক ভাল খবৰ এটা দিলি শুনছা বিয়াত মনটো ভাল লাগছে তোৰ বিয়াখন হলে তোক মই ভাত খাওয়া মাতিমেই তোৰ দুটাকা হ'ব দে হা খাবি নে হ'ব দে এতিয়া পিছে মই মাইক খবৰটো দেও যায় হাই ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনেকুৱা পালা যদি ভাল লাগিছে কমেণ্ট কৰক আৰু লাইক কৰক শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক